গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি আপোনালোকক দেখাম হাঁচিমালটো কেনেকৈ কাম কৰা হয় আৰু কি কৰা হয়, কেনেকৈ বাংডাং কৰা হয় আৰু সেই মালটো কেনেকৈ কাম কৰা হয় সেইটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে, চেনেলটো নতুনকৈ চাই আছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। বলক দেখাই আছোঁ। তো গাইজ, এইবিলাক মাল চব সেয়া গছতে মাৰি দিছে আৰু বটালিটো এইবিলাক পিচিং কৰা নাই। পিচিং কৰাৰ পিছত এইবিলাক দিছে বহুত ধুনীয়া ধুনীয়া মাল। এইবিলাক পিচিং কৰাব সৰু সৰুকৈ, তাৰপিছত দাম মৰা হ'ব, তাৰপিছতে বটালি মৰা হ'ব। বটালি মৰাৰ পিছত তাৰপিছত চাফ হ'ব। চাফ হোৱাৰ পিছত আৰু পূৰা ফিনিচিং হ'ব। ফিনিচিং হোৱাৰ পিছত আৰু কাম নাই আৰু সেইটো বাহিৰলৈ যাব ফিনিচিং হোৱাৰ পিছত। আৰু এইবিলাক দেখিছেনে, এইখিনি গছ আছে, এইখিনি গছ পিচিং কৰিবলৈ আছে। দেখাই আছোঁ, চাই থাকক দাও মৰাটো। আৰু এয়া দাও মাৰি আছে আব্বাই, বহুত ধুনীয়া ধুনীয়া মাল ওলাইছে। এইবিলাক চব দাও মাৰি আছে, বহুত ধুনীয়া ধুনীয়া মাল ওলাইছে বাৰু। ভাল মাল হয়, পাহাৰৰ মাল হয় এইবিলাক। এয়া বহুত ধুনীয়া ধুনীয়া মাল ওলাই আছে আৰু এইফালে দাও মাৰি আছে। তাৰপিছত বাংডাং কৰা হ'ব। বাংডাংটো দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া বটালি মাৰি আছে। এইবিলাক এনেকৈ বটালি মৰা হয়। এইবিলাক বটালি দিয়া নাই, বটালি মৰা হয়। আৰু কিমান ডাঙৰ মাল দেখিছে নাই, এইবিলাক এনেকৈয়ে বটালি মৰা হয়। বহুত কষ্ট আছে এইবিলাক বটালি মাৰোঁতে। আৰু এইবিলাক চাই থাকক, বহুত ধুনীয়া ধুনীয়া মাল ওলাই আছে বাৰু। এইটো বেছি ডাঙৰ মাল হয়, গুৰিটো হয় এইটো গুৰি মাল। পিছ মাৰি আছে বটালি, এইখিনি বাংটাং হয়। এয়া মৰাৰ পিছত বটালি মৰাৰ পিছত এনেকৈ কছ বুলি কোৱা হয়। এইবিলাক কছ বুলি কয়, ক'লাবিলাক যোনবিলাক ক'লা দেখিছে এইবিলাক কছ বুলি কোৱা হয়। আৰু এইবিলাক চব এইখিনি বাংটাং হৈ গ'ল। ইয়াৰ পিছত আকৌ চাফ হ'ব। চাফ হোৱাৰ পিছত ফিনিচিং হ'ব। ফিনিচিঙৰ পিছত আৰু এইটো বাহিৰলৈ যাব, বাহিৰত বিক্ৰী হ'ব। আৰু এতিয়া আমি এইবিলাক হোজাইত বিকোঁ। চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ বাই, থেংক ইউ।